হে গাইস আসসালামু আলাইকুম বন্ধুসকল, কেসে आप लोग। তো বন্ধুসকল, আমি আজি এই ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম যে আমাৰ এই ভৱিষ্যতৰ নেক্সট জেনাৰেশ্যন, আমাৰ যিবিলাক নেক্সট জেনাৰেশ্যন আহি আছে আৰু এই নেক্সট জেনাৰেশ্যনত আমাৰ এআই আহি আছে আৰু এই এআই বোৰ আমাৰ ভৱিষ্যতৰ যিবিলাক নেক্সট জেনাৰেশ্যন আহি আছে আৰু এইবোৰৰ কাৰণে এআই ক্ষতি সাধন হব না এইবোৰৰ কাৰণে আমাৰ নেক্সট জেনারেশনের কারণে এআই ভাল এটা দিশ হব। তো বন্ধুসকল, আমি এই এআইৰ বিষয়ে আমি আজি কম যে এআই আমাৰ আহাতে আমাৰ ভাল হৈছে না বেছিভাগ ক্ষতি হৈছে, আমি এইটোই জানিম। তো বন্ধুসকল, আমি এই ভিডিওটো আৰম্ভ কৰো। চাওক যে আমাৰ যিবিলাক নেক্সট জেনারেশন আহি আছে আৰু এই নেক্সট জেনারেশনত যেতিয়া আমাৰ এআই খন টোটালি আহিছে, কিন্তু টোটালি অহা নাই, কিন্তু এইটো টোটালি আহি পৰিব, এইটো সম্ভাৱনা বেছিভাগ হৈ আছে আমাৰ এইখন পৃথিৱীত। এআই জেনারেশন যেটো আছে এইটো আমাৰ সোনকালে অলৰেডি আহি পৰিব। তো বন্ধুসকল, আমাৰ এই এআই আহাৰ পিছত আমাৰ এই নেক্সট জেনারেশনের কাৰণে কি এই এআই ভাল এটা দিশ হব না এটা বেয়া দিশ হব? তো বন্ধুসকল, আমি এইটোই আলোচনা কৰিম। চাওক যে আমি চালে যে এআই এর বিষয়ে চালে আমি বহু কথা জানো, আমি বহু কথা জানিব পাৰিম। চাওক যে আমাৰ এআই ৰ ভাল দিশখিনি আমি আগতে জানি লওঁ যে আমাৰ এআই কি কৰিব পাৰে বা কি কৰিব নোৱাৰে। আমি এই ভাল কথাখিনি বা ভাল দিশখিনি আমি তাৰ আগতে শুনি লওঁ। বলক যে এআই নিজে কি কৰিব পাৰে যে আমাৰ বহুত ডাঙৰ যিবিলাক বস্তু আছে সেইবিলাক সৃষ্টি কৰিব পাৰে আৰু যিবিলাক বহুত তথ্য আছে, যিবিলাক আমি মানুহে যিবিলাক তথ্য আছে 1 ছেকেণ্ডৰ মাজত কি কৰিব পাৰে এআই বাহিৰ কৰি দিব পাৰে বা ওলাই দিব পাৰে। আৰু এই এআই বহুত কাম কৰিব পাৰে, বহুত কাম, যিবিলাক কাম মানুহে এদিনত কৰিব আৰু সি 1 ঘন্টাতে সম্পূৰ্ণ কৰি দিব এই এআই। আৰু এই এআই কৃষি কাৰ্যতো বিভিন্ন সহায় কৰিব পাৰে আৰু শিক্ষাতো সহায় কৰিব পাৰে। যেনেকুৱা শিক্ষাতো ষ্টুডেন্ট সকলক সহায় কৰিব পাৰে এই এআই আৰু কৃষি কাৰ্যতো সহায় কৰিব পাৰে আৰু চিকিৎসাতো সহায় কৰিব পাৰে আমাৰ এআই। কিন্তু যিখিনি কাম এআই কৰিব পাৰে, এইখিনি গোটেইখিনি হল ভাল এটা দিশ। কিন্তু আমি যদি বেয়া পালে যাওঁ তেনেহলে ক্ষতি সাধন যেনেকুৱা এই এআই ভাল দিশ আছে, তেনেকুৱা এই এআইৰ ক্ষতিও এটা ভাল আছে, ক্ষতি একটা দিশ আছে, যেনেকুৱা বেয়া এটা দিশ আছে। চাওক এতিয়া আমি জানিম যে এই এআই ক্ষতি কি কৰিব পাৰে। তো যে এই এআই ক্ষতি কি কৰিব পাৰে। তো বন্ধুসকল, এই এআই বহুত ক্ষতি কৰিব পাৰে যে আমাৰ মানৱ জীৱনক এলেহুৱা বনাই দিব পাৰে। এলেহুৱা মানে আমাৰ মানুহে অকল শুই থাকিব লাগিব আৰু একো কৰিব নোৱাৰে। শুই থাকিব লাগে, বিচনাত একেবাৰে শুই থাকিব লাগে আৰু একো কৰিব নালাগে, আৰু এই সকলোখিনি কাম এআই কৰি দিব। আৰু যে এই এআইটো পৰিচালনা কেনেকৈ কৰিব, আমাৰ যেতিয়া নেক্সট জেনারেশন খনি আহিৰ পিছত আমাৰ যিটো এআই আহিব আৰু এই এআই খন যদি পৰিচালনা ভালকৈ কৰিব পাৰে, তেনেহলে এই মানৱ জীৱনৰ কাৰণে অতি এটা গুৰুত্বপূৰ্ণশীল হব আৰু মানৱ জীৱন অতি সহজ সৰল হৈ যাব, উন্নত মানৱ জীৱন একেবাৰে উন্নত হয়ে যাব। কিন্তু যদি এই এআইক অপব্যবহার করে, তেনেহলে আমার মানব জীবন একেবারে ধ্বংস হয়ে যাব। তো বন্ধুসকল, আপুনি আপোনাৰ মতামত দি কমেন্টত কৈ যাওক যে এআইৰ ভৱিষ্যতত কি আমাৰ বাবে আশীৰ্বাদশীল না আমাৰ বাবে ক্ষতিদায়ক হব। তো বন্ধুসকল, এইখিনি আছিল ভিডিওটো। তো বন্ধুসকল, আমি নেক্সট ভিডিওত আমি লগ পাম। বন্ধুসকল, টাটা, বাই বাই।